খাবা পাৰি না কি নহ'লে এইডাল কি ভিডিঅ' এইডাল কি গছ বা খাব নোৱাৰি বোলে মই নাজানো এই বনশ্ৰী কৈছে তাই কৈছে খাব নোৱাৰি বোলে পাৰি না প্ৰিয়ংকা বাইদেউ নাজানো দেই মই কি বা গছ কিবা খাই কেনে মৰি যাবি চাবি কিবা ৰহৰ না কিবা ৰাজমাহ ৰাজমাহ নহয় ৰহৰৰ গছ বোধ হয় কোনেও নাখায় পথাৰৰ মাজত আছে গছডাল কি গছ বা এয়া চাবচোন ওচৰৰ পৰা দেখাই আছোঁ এয়া ময়ো নাজানো নামটোও নাজানো খাই চাব বিচাৰিছিলোঁ কিন্তু মানা কৰিল মৰিম বোলে সেইকাৰণে মৰাতকৈ নাখোৱাই ভাল হয়নে নহয় এই চাওকচোন কিমান যে লাগি আছে গছডাল পূৰা ভৰি আছে চাওকচোন ইমান ধুনীয়া মই ভালকৈ দেখাই আছোঁ ৰ'ব গছডাল কিমান ডাঙৰ পথাৰৰ মাজত মানুহৰ ঘৰ চৰ বেছি নাই আৰু সেইটো মেচিন ঘৰ এইফালে মেচিন এইটো মেচিন ঘৰ আমি মেচিনত পানী দিব আহিছোঁ মই অহা নাই এই বনশ্ৰীহঁতে আহিছে গোটেইবিলাকে মই সিহঁতৰ লগত ভাবিলোঁ ভিডিঅ'ও বনাম আৰু মেচিনত ভাবিছিলোঁ পানী ডাইৰেক্ট মানে হেৰি পৰি থাকিব ধুনীয়াকৈ গাত ধুওঁ বুলি ভবা নাই বাৰু ভৰি হাত চৰি হাত ধুম ভাবি আছিলোঁ কিন্তু পাইপেদি পানী যাই আছে নোৱাৰি মই এনেই ইমান আলিৰে খোজকাঢ়ি কাঢ়ি আহিছোঁ ইমান কষ্ট কৰি তথাপিও আৰু উপায় নাই এতিয়া যিটোহে ৰ'দ দিছে মানে কি ক'ম সহ্য নোহোৱা ৰ'দ দিছে এতিয়াই ইমান ৰ'দ আৰুতো আছে আমি ইয়াতে আহিছোঁ ৰাতিপুৱা 8:30মান বজাতে আহিছোঁ আহি এতিয়া কেইটা বাজিল 10:30 বাজিছে কিন্তু ঘৰত যাব পৰা নাই কাৰেণ্ট নাই এইফালে পেটত পূৰা নিগনি দৌৰি আছে জানেনে এই বহি আছে খাব নাপাই পেলাই কি অৱস্থা চাওকচোন আৰু এটা এইটো এটা কাৰেণ্ট নাই কাৰেণ্ট ৰখি আছোঁ কিন্তু কাৰেণ্ট আহাৰ মানে নামে লোৱা নাই জানেনে কি কৰিব ইমান যে বেছি ভোক লাগিছে মইতো ৰঙা চাহ একাপ খায়ে আহিছোঁ ইহঁতেতো একোৱে খাই অহা নাই কি কৰিব গা নোধোৱাকৈ আহিছোঁ পথাৰত অঁ যাই গা ধুয়ে খাব লাগিব মইতো গা নোধোৱাকৈ ধৰিম আৰু ফাইনেলি এতিয়া আমি ঘৰত যাওঁ এয়া চেণ্ডেল হাতত লৈছোঁ একো নহয় এই ফানি চানি আৰু ফানি নহয় পেটত একো পৰা নাই যেতিয়া আৰু মুখেদি আলি নাভাঙিবি দেই